দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নাই। 31 আগষ্ট সোমবাৰৰ দিনটোত এইজনা মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰে। 1935 চনৰ 31 ডিচেম্বৰত জন্মগ্ৰহণ কৰা মুখাৰ্জীয়ে 84 বছৰ জীৱনকালত বহুতো অৱদান আগবঢ়াই থৈ গ'ল। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে 2012 চনৰ পৰা 2017 চনলৈ তেখেতে ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। প্ৰায় 5 দশকৰো অধিক কাল ৰাজনীতিৰ সৈতে জড়িত আছিল মুখাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কেইবাবাৰো লাভ কৰিছিল মন্ত্ৰিত্ব। মুখাৰ্জীয়ে 2009 চনৰ পৰা 2012 চনলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2019 চনত লাভ কৰিছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। ৰাজনীতি জীৱনৰ পাতনি মেলিয়েই মুখাৰ্জীয়ে 1982 চনৰ পৰা 1984 চনলৈ বিত্তমন্ত্ৰী পদেৰে প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছিল। 1980 চনৰ পৰা 1985 চনলৈ ৰাজ্যসভাৰ নেতা আছিল। 2004 চনৰ পৰা 2006 চনলৈ প্ৰতিৰক্ষা মন্ত্ৰী, 2006 চনৰ পৰা 2009 চনলৈ বিদেশ মন্ত্ৰী, 2009 চনৰ পৰা 12 চনলৈ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মুখাৰ্জীয়ে। তাৰোপৰি 2008 চনত ভাৰত চৰকাৰে এইজনা মহান ব্যক্তিক পদ্মবিভূষণ আৰু 2019 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত সমগ্ৰ দেশবাসী শোকাকুল হৈ পৰিছে। এই শুভক্ষণতে খবৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা মহান ব্যক্তিজনৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো। ধন্যবাদ।